to my channel. It is vlog, guys. And my channel is Mongolot. I can stadium bonise. Hunali pamot amar Tengabarit bonise. Hundor stadium. Bur agodek mama gesul stadium kantamana. Halke bono hoan sile tamna. আৰু ঠালে ছিলে দি আছিল আৰু ইতে মই আকৌ যাই আছো কিমান কিনে আগবাঢ়িছে তাকে চাবলৈ আছো মংগল ষ্টেডিয়াম পুৰা কোচিং সুচিং সব ফ্ৰী একদম সরকারি স্টেডিয়াম বনাইছে এখান বহুত ডাঙর স্টেডিয়াম হব তাৰমানে এখান সচন নদী পাৰত বনাইছে স্টেডিয়ামখন কি চালিয়া স্টেডিয়াম এখান পলক পিছাৰি ভিডিওটো আৰম্ভ কৰ ফেনাস ভিডিও আমাৰ ঘৰ ভিডিতে আছে আজি ভিডিওটো ইয়াৰ পৰা বনালো দে আৰু বুজাই থাকো পিছাবি স্টেডিয়ামলৈ আমাৰ বেছি দিন মাটি উঠোৱা হোৱা নাই আজি 4 দিনমান হৈছে এই ঘৰ মাটি উঠোৱা আৰু আমি যাই আছো যে পলক তলৈ নুমি যাও এতিয়া একে তলৈ নুমি যাই আছো এতিয়া পুৰা চিৰি নাই নতুনকৈ বনাই আছো আমি এতিয়া আৰু পলক আগলে গাইস আমি এটা ঘৰৰ পৰা ওলালো এটা পিলপিলি লৈ আমি ষ্টেডিয়ামলৈ যাই আছো আৰু সুন্দৰকে আৰু আমি টেঙাবাৰী আহি পালো আৰু এটা ভিডিঅ'লৈ যাই আছো ষ্টেডিয়াম কি চালি ষ্টেডিয়াম বনিছে ইখান মজা লাগিছে আৰু এক মাহ পিছত মই গেছিলো একবাৰ তাতে ইমান হেৰি হোৱা নাছিল এটা মই ভিডিঅ'লৈ সোমালো এতিয়া আৰু কি চালিয়া ষ্টেডিয়াম বনিছে ভাল লাগিছে আৰু ষ্টেডিয়ামখন চাবলৈ যাই আছো আৰু সুন্দৰ পৰিৱেশ দেখাবলৈ যাই আছো কি মজা ষ্টেডিয়াম পলকচোন আগলৈ চাই থাকক ভিডিঅ'টো পিলপিলি লৈ আহিছো আৰু আমি যাই আছো ষ্টেডিয়ামলৈ যাওঁ মগলৰ ষ্টেডিয়াম দুখন আছে আৰু আমাৰ তাই বনাইছে সোণালী বাও ষ্টেডিয়াম আজি কালি আহিব মামা আহিব চিএম আহিব একদম ফিটা কাটিবলৈ আহিব পৰকচন চাই ষ্টেডিয়ামখন আৰু ইয়াৰ আগতো মই গৈছিলো ষ্টেডিয়ামখনৰ ভিতৰত তেতিয়া ভালকৈ বনোৱা হোৱা নাছিল এতিয়া বনোৱা কমপ্লিট হৈছে কালি ফিটা কাটিব হেমন্ত বিশ্ব শৰ্মাই বলকচে যাই থাকোঁ ভিডিঅ' দেখাবলৈ থাকক তাতে ৰাস্তা আগত বনাই আছে পুৰা ইটাবাৰ ৰাস্তা হ'ব এইখিনি ৰাস্তা হ'ল কমপ্লিট আৰু আমি পিলপিলি লৈ আহিছোঁ আৰু এনেকৈ যাই আছো সিধা একদম যাই থাকিম আৰু আগলৈ চাই থকা ভিডিঅ'টো বলক আমি গাড়ীখন ৰখালোঁ আৰু এইখিনি ৰাস্তা বনাই আছে কালি মানে কমপ্লিট হৈ যাব পাৰে ইটাবাৰ ৰাস্তা হ'ব এইটো আৰু হেমন্ত বিশ্ব শৰ্মা আহিব এইটো ৰাস্তাত কালি ফিটা চিটা কাটিব ষ্টেডিয়াম পুৰা একদম কমপ্লিট আৰু খেলিব পৰা বঢ়িয়া হ'ব এটা ষ্টেডিয়াম হৈ আছে ফুটবলৰ কাৰণে ষ্টেডিয়াম আৰু দেখিছে লাইট লগাইছে কি সুন্দৰ লাইট লগাইছে এইটো লাইটটো এবাৰ দেখা পাই লাইটটো দেখিছে আপোনালোকে আৰু বলকচোন আগলৈ যাই থাকোঁ সুন্দৰ বনাই দিছে আৰু ৰাস্তা ঠিক কৰিছে আৰু এইখন শশান আছিল ডাঙৰ এখন শশান আছিল শশানত ভাঙি এখান ষ্টেডিয়াম নদীৰ পাৰত কি সুন্দৰ জেগাত বনিছে ভাল লাগিছে আৰু আমি ষ্টেডিয়ামখন আমি দেখা পাম এইখন ষ্টেডিয়াম দেখিছে কি সুন্দৰ ৰং কৰিছে মজা লাগিছে আহি অলপচোন যাই থকা ভিডিঅ'টো পুৰা দেখা পায় এইখিনিতে আৰু কিমান সুন্দৰ লাইট লগাইছে আৰু আমাৰ কেলিবাৰ সকলোৱে দেখা পায় এই লাইটটো একদম পুৰা সুন্দৰ লাইট একদম লগাইছে 32 টাকা লাইট থাকে আৰু নদীৰ চক কি এইটো মোগলাই নদী বুলি কয় এইটো কি চালিয়ে চাফা পানী একদম দেখাই পায় একদম আৰু গাইছ এইবিলাক বক্সিং মাৰিছে দেখিছে আপোনালোকে আমাৰ মংগলৰ আমাৰ যদি ঘৰৰ ওচৰতে বেগা নদী বেগা নদীত এইবিলাক বক্সিং নামাৰে এনেকুৱাকৈ এতিয়া মোগলাই নদী বুলি পুৰা বক্সিং মাৰিছে কি নদী একদম সুন্দৰ একদম দেখিছে আপোনালোকে কি চালিয়ে একে পানী চিকচিকীয়া হৈ আছে একদম পুৰা যাই আছে একদম এইটো সেইটো ঘাটেদি যাব পাৰে একদম পুৰা ইয়াৰ পৰা মাটি চিটি লৈ যায় ইয়াৰ পৰা খান্দে একদম নলা হৈ গৈছে দেখিছে এইটো কিনি কি মজা চালিয়াকে দেখিছে আপোনালোকে মই দেখালোঁ অলপ মানে চালিয়াকে দে আৰু এইবুলি যাই থাকোঁ আমি চিধা কাম চাম গেট লগা ৰং চং কৰা হৈ গৈছে কমপ্লিট হৈ গৈছে এইখন ষ্টেডিয়ামবোৰ চালিয়া ষ্টেডিয়াম বনাইছে এইখন ভাল লাগিছে আমাৰ গুৰু যেতিয়া বনাইছে এইখন ষ্টেডিয়াম আৰু আমাক কালি আহিব হেমন্ত বিশ্ব শৰ্মা ফিটা কাটিবলৈ আহিব আৰু ৰাস্তা দেখিছে কি ধুনীয়া ৰাস্তাটো কমপ্লিট হ'ব আৰু ইটা পাৰি আছে সেইখিনি ইটা পাৰা হৈছে তাৰপৰা এইখিনি ইটা পাৰা বেছি দিন নাই হৈ যাব কমপ্লিট হৈ যাব আৰু ষ্টেডিয়ামখন চাওক কি চালিয়া ষ্টেডিয়াম মজা ষ্টেডিয়াম বনিছে এইখন ভাল লাগিছে মই এসপ্তাহমান আগত আহিছিলোঁ এক মাহ আগত আহিছোঁ এক মাহ আগৰ পিছত কাম চাম ইমান হোৱা নাছিল এতিয়া কাম চাম হৈ গৈছে এইখন ষ্টেডিয়ামৰ বলক আগলৈ যাওঁ এইবিলাক কি চালিয়া ৰং কৰিছে এইখন পূৰা ফুটবলৰ কৰিছে আৰু মংগলৰ যোনখন ষ্টেডিয়াম বনাই আছে সেইখন চালিয়া একদম তাৰে অপেন ক্ৰিকেট হ'ব চিলেবলৰ হ'ব আৰু এইখন তাৰে ফুটবল কৰিছে কি সুন্দৰ গেট দেখিছে আপোনালোকে কি চালিয়া ৰং কৰিছে মই 1 মাহ 2 মাহ আগত আহিছিলোঁ ৰং চং কৰা নাছিলে এইবিলাক ৱাল চাই দি আনিছিল এইটো চব কমপ্লিট হৈ গৈছে কালি অহা কথা আছে হেমন্ত বিশ্ব শৰ্মা আহে নাহে ঠিক নাই আৰু এইখন দেখিছে আপোনালোকে কি চালিয়া বানীটো এখন নেট চেট দিছে একদম চালিয়া ষ্টেডিয়াম আৰু এইখন মজা লাইট গৈছে 32 টাকা আছে লাইট এইখনত ইয়াতে দেখিছে আপোনাক মই দেখাই দি আছোঁ কি সুন্দৰ ষ্টেডিয়াম বনাইছে ভাল লাগিছে ষ্টেডিয়ামখন গাইছে মজা লাগিছে আগলৈ ব্লগ ভিডিঅ'লৈ যাম সোমালোঁ চিৰিটো উঠি আহিছোঁ আৰু কি সুন্দৰ ষ্টেডিয়াম বনাইছে মজা লাগিছে গাইজ
কি চালিয়া লাগিছে ষ্টেডিয়াম। এতিয়া মই ওপৰলৈ যাই আছোঁ, ব্লগচোন চাই থাকোঁ। আৰু এফালৰ পৰা একদম দেখাই পায় মংগলদৈ নদী, এই খিৰিকীটো মংগলদৈ নদী দেখাই পায়, একদম সুন্দৰ মংগলদৈ নদী। চাৰু চাইডে ৰং মাছটো একদম ৱাল চোৱাল দিয়া হৈ গৈছে। মই এসপ্তাহমান আগত আহিছিলোঁ, এসপ্তাহ নহয় 1 মাহৰ আগত আহিছিলোঁ। এইগাল ষ্টেডিয়াম এইগাল কমপ্লিট কৰাৰ কাৰণে চব ৰং কৰিছে, একদম চালিয়া বনাইছে, মজা লাগিছে ৰে গাইজ। ব্লগচোন ওপৰলৈ যাওঁ, কেনেকুৱা হৈ আছে ব্লগ চাই থাকোঁ। মই উঠি আহিলোঁ কি চালিয়াকৈ, আৰু এই মোৰ লগটোৰ তলত আছে। কি সুন্দৰ ষ্টেডিয়াম ৰে গাইজ, মজা লাগিছে। কি চালিয়া চাৰু চাইড নেট দিছে একদম। ইয়াতে আকৌ গেট হ'ব, আকৌ চালিয়া সুন্দৰকৈ গেট বনোৱা হ'ব ইয়াতে। আৰু লাইট চাওক কি সুন্দৰ লাইট লগাইছে ৰে, এইটো লাইটটো মজা লাগিছে। লাইটটো একদম আমাৰ ঘৰৰ তাৰ পৰা দেখা পায় এনেকুৱা পোহৰ লাইট। 32 টকা আছে লাইট। কি চালিয়া মই কি সুন্দৰ ষ্টেডিয়াম, এখন ডাঙৰ ষ্টেডিয়াম বনিছে এইখন। আৰু মংগলত এখন 2 নম্বৰ ষ্টেডিয়াম, এখন ফুটবলৰ কাৰণে বনিছে কি ষ্টেডিয়াম, ডাঙৰ ষ্টেডিয়াম। চাওকচোন কি সুন্দৰ ষ্টেডিয়াম এখন। আৰু এসপ্তাহমান মই 1 মাহৰ মূৰত আগত আহিছিলোঁ সেই ষ্টেডিয়াম। তেতিয়া এইগিলা ৰং চং মাৰা নাছিলে, চিৰি ৰং চং মাৰা কমপ্লিট হৈ গৈছে একদম একেবাৰে। আৰু আহিও মজা লাগিছে এইখন ষ্টেডিয়াম, কি চালিয়া লাগিছে একদম। বহুত ভাল লাগিছে ষ্টেডিয়ামখন। এখন ফুটবল খেলা চাব আহিব পাৰিম। আৰু দেখিছে কি চালিয়া লাগিছে এনেকুৱা ষ্টেডিয়াম। আৰু ওপৰত উঠি আহিলোঁ, মই পূৰা একদম ওপৰত উঠি আহিলোঁ। দেখিছে আপোনালোকে, ইয়াৰ পৰা দেখাই পায় একদম পূৰা মংগলদৈ নদী। এইটো মংগলদৈ নদী একদম কি চালিয়াকৈ দেখা পায়, মজা লাগিছে। নদী কি ধুনীয়াকৈ দেখা পায় এইটো মংগলদৈ নদী। অলপ মই জুম কৰি দেখাই দিছোঁ, দেখিছে মংগলদৈ নদীটো কি চালিয়াকৈ দেখা পায় মংগলদৈ নদীটো এইটো। আৰু এইখন ষ্টেডিয়াম, কি সুন্দৰ ষ্টেডিয়াম এখন বনিছে, কি চালিয়াকৈ ষ্টেডিয়াম বনিছে। এইগিলা ৰং চং ক্লিয়াৰ হৈ গৈছে, ৰং চং মাৰা হৈ গৈছে। এইগিলা কি সুন্দৰ ৰং মাৰিছে, ভাল লাগিছে ষ্টেডিয়ামক। আৰু ৰংটো পূৰা মেট কৰিছে। চালিয়া ফেন চেনো লগাইছে একদম, কি চালিয়া ফেন চেন লগাইছে। চাৰু চাইড ফেন লগাইছে। বা মজা লাগিছে ৰে ষ্টেডিয়ামখন গাইজ, কি চালিয়া লাগিছে। দেখিছে এইফালে ফুটবল খেলা হ'ব, আৰু কি ধুনীয়াকৈ বহি চাব পাৰিব। সুন্দৰ ফুটবল খেলা হ'ব। আৰু এইখন আছিলে শ্মশান, এইখন শ্মশান আছিল। শ্মশানখন ভাঙি এটা ষ্টেডিয়াম বনোৱা হৈছে। আৰু কি চালিয়া বা মজা লাগিছে একদম, কি ধুনীয়া বতাহ মাৰিছে একদম। ইয়াৰ পৰা যদি ওখকৈ দেখা পালে একদম পাহাৰে দেখা পোৱাৰ নিচিনা লাগে। কি চালিয়া একদম, আজি বতৰটো কি চালিয়া, সুন্দৰ বতৰ। আৰু এতিয়াতো এখন শ্মশান আছে, এইখন শ্মশান দেখিছে ষ্টেডিয়াম হয়। আৰু এইখন ষ্টেডিয়াম ভাবচোন কিমান কোটি টকাত বাজেট বনিছে। এইখন ষ্টেডিয়াম বনিছে, ইমান টকাৰ ষ্টেডিয়াম বনিছে, একদম সুন্দৰ ষ্টেডিয়াম বনিছে। আৰু মোৰ এইখন ষ্টেডিয়ামত আহি এনেকুৱা লাগিছে, নিজৰ ফিলিংছটোৱে বেলেগ লাগিছে, একদম মজা লাগিছে ষ্টেডিয়ামত। দেখিছে কি সুন্দৰ ষ্টেডিয়াম, একদম চালিয়া লাগিছে। আৰু কি ক'ব পাৰোঁ আপোনালোকে, ষ্টেডিয়ামখন আহি মজা লাগিছে। এইখন একেবাৰে একদম মই এটা বহি ল'লোঁ। আৰু এইখন ষ্টেডিয়াম অলপ ফুটবলৰ কাৰণে এইখন ষ্টেডিয়াম বনিছে, কমপ্লিট ফুটবল। আৰু এটা গাড়ী চাড়ী পূৰা চালিয়াকৈ, কালি হেমন্ত বিশ্ব শৰ্মা আহে নাই ঠিক নাই। আৰু এন্তে মই সুধিলোঁ মানুহকেইটাক, এটা কাম কৰা মানুহটো সুধিছোঁ ষ্টেডিয়াম, আৰু হেমন্ত বিশ্ব শৰ্মা আহে নাই ঠিক নাই বুলি কৈছে। আহিব পাৰে, এইখন ষ্টেডিয়াম ডাঙৰ ষ্টেডিয়াম বনিছে নে এইখন। আৰু অকল ফুটবল খেলাৰ কাৰণে গোটেই চাৰু চাইড নেট দিছে, দেখাইছোঁ। মিনুমি যাই আছোঁ এতিয়া, তললৈ যাওঁ এতিয়া সুন্দৰকৈ। আৰু মস্ত চিৰি, আৰু তলত চাওকচোন কি সুন্দৰ পৰিৱেশ কৰিছে, আৰু ভাল লাগিছে। এটা তলতো ৰুম আছে, মানুহ আৰু ডাঙৰ মানুহ সৰু মানুহ যোনবিলাক ডাঙৰ দামী প্লেয়াৰ আহে, সেইকাৰণে আকৌ ৰুম চুম বনিছে, থাকা ৰুমো বনিছে একদম। ক'ত কিছুমানৰ খেলা হয়, ডাঙৰ খেলা হয়, 4 দিন 5 দিন লাগি যায় থাকিবৰ কাৰণে, ৰুম চুম নাই, সেইবিলাক ৰুম চুম বনিছে। কি চালিয়া বনিছে আৰু দে আৰু বাই।